বন্ধুসকল ওয়েলকাম টু মাই চেনেল দৈনিক দিহা। আজি আপোনালোকক মই ক'বলৈ ওলাইছোঁ ভৰিত খজুতি হ'লে বা উপচকোৱা হ'লে কি কৰিব। আপোনালোকৰ সন্মুখত মই এই দৰববিধ আনি থৈছোঁই। ভৰিত উপচকোৱা হয় কেতিয়া, যেতিয়া পথাৰলৈ যোৱা হয় বা ভৰিত গোবৰ থকা মাটিত আমি যাওঁ, তেনেকুৱা ধৰণৰ অলপ বেয়া পানী থকা এৰিয়াত গ'লে আমাৰ বিশেষকৈ ভৰিত কিছুমান খজুতি আৰম্ভ হয়। এই খজুতিবিলাকে উপৰচকোৱা বুলি কোৱা হয় বা ভৰি খজুতি বুলি কোৱা হয়। যদি আপোনাৰ এনেকুৱা ধৰণৰ ৰোগে দেখা দিছে, আপোনাৰ এনেকুৱা খজুতি হৈছে, তেতিয়াহ'লে বন্ধুসকল মই দেখুৱাৰ দৰে প্ৰথমে আপুনি ইমান কেইডালমান খেৰ আনি লওক। ইমান কেইডাল খেৰ লৈ ল'লে তেতিয়া খেৰকেইডাল কি কৰিব চাওক বন্ধুসকল। এতিয়া খেৰকেইডাল আপুনি জ্বলাব লাগিব। খেৰকেইডাল জ্বলাওক। খেৰকেইডাল ভালদৰে পুৰিবলৈ দিয়ক। সম্পূৰ্ণৰূপে পুৰাৰ পিছত ইয়াৰ পৰা যি ছাই ওলাব, এই পুৰাৰ পিছত যি ছাই ওলাব, ছাইখিনি আপুনি সংগ্ৰহ কৰক। ঠিক মোৰ দৰে মই এয়া ছাই সংগ্ৰহ কৰিছোঁ। এয়া চাওক, মই এই খেৰখিনি এনেকুৱা খেৰ অলপ পুৰিলোঁ, পুৰাৰ পিছত এয়া ছাই সংগ্ৰহ হ'ল। এই ছাইখিনি চাওক ইমান ধুনীয়াকৈ পুৰিব লাগিব। এই ছাইখিনি পোৱাৰ পিছত আপুনি আৰু আপোনাক এটা বস্তু লাগিব, সেইবিধ হৈছে এয়া দেখিছে ফাৰ্ষ্ট ক্ৰপ যিটো অইল, মই একো নাই এইটো মিঠাতেল হয়, মোৰ ব্ৰেণ্ডটো হৈছে ফাৰ্ষ্ট ক্ৰপ। আপোনালোকে ইঞ্জিন নিৰজ যি ব্যৱহাৰ কৰে কৰিব পাৰে, কিবা মিঠাতেল হ'লেই হ'ল, মিঠাতেল আনক। আৰু মিঠাতেল অনাৰ পিছত ইয়াৰে অলপ মিঠাতেল মই আপোনাক দি দিওঁ ৰ'ব। অলপ মিঠাতেল আপুনি দি দিয়ক। মই মিঠাতেল দি দিলোঁ। মিঠাতেল দি দিয়াৰ পাছত চাব, মিঠাতেলটো অলপ বেছি হ'লেও বেয়া নহয়। এয়া মিঠাতেল দিছোঁ। মিঠাতেল দিয়াৰ পিছত এই মিঠাতেলখিনি সম্পূৰ্ণৰূপে ছাইখিনিৰ লগত ভাঙি দিওঁ। ইয়াত দেখিছে মোৰ হাতত লাগিছে। চ' মিঠাতেল মিক্স কৰাৰ পিছত এইবোৰ যিবিলাক পাব, মিহি মিহি ছাই পাব, সেইখিনি আপোনাৰ ভৰিত সম্পূৰ্ণৰূপে ঘঁহি দিয়ক। আৰু ভৰিত সম্পূৰ্ণৰূপে ঘঁহি অলপ সময় ৰাখি দিয়ক, প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা সময় ৰাখি দিয়ক। তাৰপাছত দেখিব আপোনাৰ সেই উপৰচকোৱা এনেদৰে 4-5 বাৰ কৰাৰ পিছত এসপ্তাহৰ ভিতৰত সম্পূৰ্ণৰূপে ভাল হৈ গৈছে বা 3-4 দিনৰ ভিতৰতো ভাল হৈ যাব। বন্ধুসকল আপোনালোকে মোৰ চেনেলটো যদি সঁচাকৈ ভাল পাইছে, মোক ছাবস্ক্ৰাইব কৰি দিব, আগবাঢ়ি যোৱাত সহায় কৰিব। মই আপোনালোকক সদায় এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আপোনালোকে যদি মোক ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, মোৰ ভিডিঅ' ৱাচ নকৰে, তেতিয়াহ'লে মোৰ ভিডিঅ'খিনি দিবলৈ বহুত হতাশাতো ভুগোঁ। সেইকাৰণে আশা কৰোঁ আপোনালোকে মোক আগুৱাই নিব। ধন্যবাদ।